নমস্কাৰ। আজি মই হাতত তুলি লোৱা গ্ৰন্থখন হৈছে 1988 খ্ৰীষ্টাব্দৰ সাহিত্য অকাডেমী বঁটা বিজয়ী উপন্যাস পাতাল ভৈৰৱী। পাতাল ভৈৰৱী হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। 1986 চনত প্ৰকাশিত হোৱা এই উপন্যাসখনত নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ আৰু তাৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰত, বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণক উপস্থাপন কৰা হৈছে। গ্ৰন্থখনত 20 শতিকাৰ ষষ্ঠ আৰু সপ্তম শতিকাৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণৰ প্ৰতিফলন ঘটিছে। এই গ্ৰন্থখনৰ বাবে লক্ষ্মীনন্দন বৰাই 1988 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।